গাইছ আজি অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে বহুত বেছি ভালেই চাগে, মোৰো ভাল। সদায় নিচিনাকৈ জুই আৰু আজি মানে ডাঙৰ বৰমাহঁতৰ ঘৰত আহিছোঁ, কাৰণ আজি বৌ নাই, পাৰ্বিন বৌহঁত নাই কোনো। ডাঙৰ বৰমাই একদম মোক জোৰ কৰি বহুত বেছি ভালেই চাগে, মোৰো ভাল। সদায় নিচিনাকৈ জুই আৰু আজি মানে ডাঙৰ বৰমাহঁতৰ ঘৰত আহিছোঁ, কাৰণ আজি বৌ নাই, পাৰ্বিন বৌহঁত নাই কোনো। ডাঙৰ বৰমাই একদম মোক জোৰ কৰি মাতি আনিছে, কৈছে মোৰ লগতে অলপ আজি থাকহি, ইয়াতে ভাত পানী খাবি। তো সেইকাৰণে আহিলোঁ ফাইনেলি, আৰু আহি পেলাই এতিয়া এনেই আছোঁ। আৰু বৰমাক কৈ আছোঁ মই লাও আগৰ ভাজি খুবেই ভাল পাওঁ, আৰু সিহঁতৰ লাও আগ লাগিছে। তো সেইকাৰণে বৰমাক কৈছোঁ মোক ছিগি দিয়ক, মই আপোনাক কাটি মেলি দিম, বনাই দিব। তো সেইকাৰণে আহক দেখাই দিম। আৰু এইফালে এজোপা দেখিব পাৰিছে একদম লাও আগ লাগি আছে। এয়া আজি মই খামেই মানে, বৰমাক ক'লোঁ এতিয়া ধুনীয়াকৈ ছিঙি আনি দিলেহি আৰু দেখাই আছোঁ ৰ'ব। এইফালে একদম আজি ছানডে হয়, সেইকাৰণে পূৰা মাষ্টৰে কামত লাগি আছে। এয়া কি কৰি আছে? অঁ, নেমু গছত পানী দি আছে পূৰা একদম। এয়া বৰমাই একদম ধুনীয়াকৈ লাও আগ এয়া আনি দিছে। এতিয়া মই ধুনীয়াকৈ গুচাম আৰু চাওক, ধুনীয়াকৈ গুচাই আছোঁ আৰু চাওক। আৰু ফাইনেলি এয়া মোৰ ধুনীয়াকৈ হৈ গ'ল বাচি কুচি। এতিয়া অলপ পানী দি থৈ দিমগৈ আৰু এইফালে অলপ পানী দি থওঁ। আৰু এইখিনি একদম পূৰা পানী ভৰি গৈছে। আৰু এতিয়া একদম ধুনীয়াকৈ এইখিনি মই ধুই ল'ম। এয়া চাওক, খৰাহিটো আনি ল'লোঁ, আনি লৈ এয়া ধুনীয়াকৈ ধুই আছোঁ আৰু এয়া আমাৰ জানবী আৰু মোক অলপ ভিডিঅ' এতিয়া কৰি দিছিলে ন। একদম কেনেকুৱা খবৰ? ভাল ন। আৰু এইফালে ইয়াতে কণী উখুৰাই আছে বৰমাই। আৰু এইফালে এয়া বৰমাহঁতৰ ছাগলীকেইটা চাবলৈ আহিলোঁ। এয়া এইটোৰ ইমান মৰম লগা একদম আনকমন। চাওক, এইখিনি ক'লা আৰু এইখিনি বগা, আৰু এইটো এটা পোৱালি। এয়া জানবীও চাব আহিছে, আমি দুইজনী এপাকে নিম পথাৰখনত চাবলৈ আহিছোঁ। আৰু এইজনী মাক ন সিহঁতৰ? এইজনী কোন? বায়েক। অঁ, বায়েক। আচ্ছা, জেউতি কাৰ নাম আছিলে? এইটো চাওক না, ইমান মৰম লাগে ন, পূৰা বগা একদম ধকধককৈ। আৰু সেইজনী হৈছে মাক ন, মাকজনী মানে মাগু বৰণীয়া। ল'ৰা ছোৱালীকেইটা একদম পূৰা বগা বগা, আৰু মাকজনী মাগু বৰণীয়া ন। চিক 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 চিক। জেউতি কাৰ নাম আছিলে? অঁ, মাকৰ নাম জেউতি। আৰু বাকীকেইটাৰ নাম কি? পোৱালীকেইটাৰ নাম টিকু আৰু টিকলু। আচ্ছা, আকৌ সেইটোৰ নাম কি? কিউটি। বাহ, জেউতি কিউটি। আৰু এয়া ধুনীয়াকৈ পোৱালি ছোৱালীখিনি চালোঁ, নামকেইটাও কৈ দিলোঁ আপোনালোকক। আৰু জানবি আহা যাওঁ। এয়া আমি এতিয়া যাওঁগৈ। আৰু এয়া হাজবেণ্ডে মাছো মাৰিছে, অলপ চালোঁ। আপোনালোকে পাৰিলে দেখাম বাৰু, মানে হাজবেণ্ডে মানে লাজ পায় যে, সেইকাৰণে ইমান দেখাব নিদিয়ে। ঠিক আছে, যিকণ পাৰোঁ দেখাই দিম বাৰু। এইফালে পানী একদম শুকাই গৈছে, আৰু এয়া এইফালে একদম লাও আগ ভাজি আছে আৰু বৰমাই এয়া একদম পূৰা মোৰ ফেভৰেট। আকৌ কণী বনাইছে, কণী ভাজি আছে একদম পূৰা ভাজি আছে, ডিম মানে। এয়া বৰমাই ধুনীয়াকৈ ফাইনেলি ভাত চাত বাঢ়িলে, আৰু এয়া কণী আলু তৰকাৰী, ইফালে এয়া লাও আগৰ ভাজি, আৰু এয়া গৰৈ মাছৰ চাটনি, এইফালে এয়া বিলাহী চাটনি, মানে বিলাহী জুইত পূৰা ভৰ্তা আৰু এতিয়া মই একদম ভাত পানী খাই দিলোঁ, আৰু ভিডিঅ'টো ইমানতে খতম কৰি দিওঁ। যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।